ভিক্টৰ দাসৰ অভিযোগৰ পাছত কেলেংকাৰীক লৈ আন এক তথ্য উন্মোচন হৈছে ছ'চিয়েল মাধ্যমত এটা ফেচবুক পোষ্টে এতিয়া তুলপাৰ লগাইছে সামাজিক মাধ্যম এজন ব্যক্তিয়ে তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ দিনটোত পৰীক্ষা দিবলৈ গৈছিল এখন বিদ্যালয়ত আৰু তাৰ পাছতেই সেই বিদ্যালয়খনত পৰীক্ষা দি অহাৰ অভিজ্ঞতা সম্পৰ্কে বৰ্ণনা কৰিলে ছ'চিয়েল মাধ্যমত আৰু ব্যক্তিজনৰ অভিজ্ঞতা সন্দৰ্ভত বৰ্ণনা কৰাৰ পাছতেই প্ৰকাশ পাইছে কেলেংকাৰীৰ সন্দেহ ভিক্টৰ দাসৰ বিষয়টো চৰ্চাত থকাৰ মাজতে এটা অন্য এটা তথ্যই বিভ্ৰান্ত কৰিছে সমগ্ৰ ৰাজ্যবাসীক দাহি বালিকা বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ এগৰাকী প্ৰাৰ্থীৰ সন্দৰ্ভত ব্যক্তিজনে কৰিছিল এটা পোষ্ট আৰু যিটো পোষ্টত এতিয়া স্বাভাৱিকভাৱে সন্দেহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ভিক্টৰ দাসৰ অভিযোগৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে ছ'চিয়েল মাধ্যমত অন্য এক তথ্য উন্মোচিত হৈছে যি তথ্যক লৈ এটা সম্প্ৰতি তুলপাৰ লগা পৰিলক্ষিত হৈছে আৰু এই ফেচবুক পোষ্টে তুলপাৰ লগাইছে সমগ্ৰ অসমত তৃতীয় বৰ্গৰ পৰীক্ষা দিয়া এগৰাকী লোকে ফেচবুকত দিছে এক অভিজ্ঞতাৰ বৰ্ণনা যি অভিজ্ঞতাৰ বৰ্ণনা শুনিলে আপুনিও এবাৰলৈ হ'লেও সন্দিহান দৃষ্টি নিবদ্ধ কৰিবলৈ বাধ্য হ'ব আৰু এই মুহূৰ্তত জনাইছোঁ এই ডাঙৰ খবৰটো এই ফেচবুক পোষ্টটো পোনে পোনে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই লৈছোঁ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত যি তদন্ত প্ৰক্ৰিয়া চলি আছিল আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ভিক্টৰ দাস নামৰ লোকজনে যি অভিযোগ উত্থাপন কৰিছিল সেই অভিযোগৰ পাছতে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা হ'ল আৰু তাক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া চলি আছে কিন্তু তাৰ মাজতে অন্য এটা বিষয় যিটো বিষয়ক লৈ অন্য এগৰাকী ব্যক্তিয়ে ফেচবুক পোষ্ট কৰা পৰিলক্ষিত হৈছে সেই ফেচবুক পোষ্টটো পোনপ্ৰথমে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই লৈছোঁ সীমান্ত কলিতা নামৰ এগৰাকী ব্যক্তিয়ে 22 ঘণ্টাৰ পূৰ্বে কৰিছিল এটা বিশেষ পোষ্ট যিটো পোষ্টত কেতবোৰ কথা উল্লেখ কৰা হৈছে মই তৃতীয় বৰ্গৰ পৰীক্ষা দিয়া কোঠাটোৰ ভিতৰত এগৰাকী পৰীক্ষাৰ্থীয়ে OMR চিটখনত একো চিন দিয়া নাছিল আৰু পৰীক্ষা শেষ হ'বলৈ 5 মিনিটমান সময় থাকোঁতেহে ৰুমটোত থকা আন পৰীক্ষাৰ্থীসকলে কথাটো গম পাইছিল আৰু ৰুমটোত থকা সকলোৱে তেওঁক বুৰ্বক বুলি ভাবিছিল আজি অনুভৱ হৈছে আচলতে সেইগৰাকী বুৰ্বক নাছিল আমিহে বুৰ্বক আছিলোঁ অৰ্থাৎ সীমান্ত কলিতাই বুজাব বিচাৰিছে যে কোনো ধৰণৰ কেলেংকাৰীৰ সৈতে সেই ব্যক্তিজন জড়িত হৈ আছিল নেকি কিয় কি কাৰণত OMR চিটখনত তৃতীয় বৰ্গৰ পৰীক্ষা দিবলৈ যোৱা ব্যক্তিজনে কোনো ধৰণৰ আগ মৰা নাছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে তাৰ পাছতে সীমান্ত কলিতাই লিখিছে বুজাই বুজিব বিশেষ প্ৰমাণ একো নাই দাহি বালিকা বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত 2 নং কোঠাৰ 1 নং শাৰীৰ 3ৰ পৰা 4 নম্বৰ বেঞ্চত বহি পৰীক্ষা দিছিল লোকজনে এই কথাও সুস্পষ্টকৈ উল্লেখ কৰিছে সীমান্ত কলিতা নামৰ লোকজনে কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ অভিযোগ উত্থাপন কৰা ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ পাছতে এতিয়া সজোৰে প্ৰতিবাদ কৰিবলৈ সজোৰে তথ্যসমূহ উন্মোচিত কৰিবলৈ মানুহে ভয় কৰে তাৰ বাবে এই পোষ্টটো দিয়াৰ পাছত তলত এটা বিশেষ দ্ৰষ্টব্য লিখিছে লোকজনে য'ত লিখিছে এই পোষ্টক লৈ বাতৰি পৰিৱেশন কৰাও দেখা পাইছোঁ এইটো একো অভিযোগ নহয় এটা মাত্ৰ অভিজ্ঞতাহে এই ঘটনাটোৰ আঁৰত যদি কিবা কাহিনী লুকাই আছে তেন্তে সেয়া অজ্ঞাত কিন্তু এই কাহিনীটোৰ পৰা সীমান্ত কলিতা নামৰ ব্যক্তিজনে তৃতীয় বৰ্গৰ পৰীক্ষা দিছিল তৃতীয় বৰ্গৰ পৰীক্ষা দিবলৈ যোৱা এই লোকজনৰ এই অভিজ্ঞতাটোৰ পৰা আপুনি কি বুজি পাইছে তাক লৈ সন্দিহান এক প্ৰশ্ন ৰাইজলৈ এৰিছে সীমান্ত কলিতা নামৰ লোকজনে যাৰ ফলশ্ৰুতিত সমগ্ৰ বিষয়টোক লৈ চৰ্চা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে আৰু চৰ্চা আৰম্ভ হোৱাৰ পাছতে সমগ্ৰ বিষয়টোৱে এতিয়া চৰ্চিত হৈ পৰিছে আৰু এইধৰণে লিখিছে মঙলদৈৰ সীমান্ত কলিতা বুলি এগৰাকীয়ে ছ'চিয়েল মিডিয়াত লিখিছে তেওঁ খুব ভয়ে ভয়ে লিখিছে তেওঁ লিখিছে যে তেওঁৰ কাষত বহা তেওঁ নাম দিছে কোন স্কুল কোনখন বেঞ্চত কিছুমান প্ৰাৰ্থীয়ে যিখন পৰীক্ষা চিট তাত কোনো ধৰণৰ চিন নিদিয়াকৈ গুচি আহিছে খালী কৰি পৰীক্ষা চিটখন খালী কৰি পেলাই জমা দিছে অৰ্থাৎ সন্দেহ কৰা হৈছে যে পৰীক্ষা চিটখন কোনোবা বেলেগে চৰকাৰৰ পক্ষত থকা কোনো মানুহে ফিল আপ কৰি দিব গতিকে সীমান্ত কলিতাই ছ'চিয়েল মিডিয়াত যিটো অভিযোগ আনিছে সেই অভিযোগটো মই ভাবোঁ যে পুলিচে এটা তদন্ত কৰিব লাগে পুলিচে এটা FIR লজ কৰি পেলাই সীমান্ত কলিতাক গ্ৰেপ্তাৰ কৰিলে নহ'ব খুব সাৱধানে লিখিছে মঙলদৈৰ সীমান্ত কলিতা বুলি এগৰাকীয়ে ছ'চিয়েল মিডিয়াত লিখিছে তেওঁ খুব ভয়ে ভয়ে লিখিছে তেওঁ লিখিছে যে তেওঁৰ কাষত বহা তেওঁ নাম দিছে কোন স্কুল